ভূমি বিবাদৰ ভয়ংকৰ পৰিণাম অতি নিশংসভাৱে হত্যা কৰা হ'ল এগৰাকী মহিলাক ৪৫ বছৰীয়া মহিলাগৰাকীক নিমৰ্মভাৱে প্ৰহাৰ কৰি হত্যা কৰা হ'ল কেৱল ইমানেই নহয় মহিলাগৰাকীৰ চকু উলিয়াই দিয়া হ'ল অতি বিকৃত অৱস্থাত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে জানিবলৈ দিয়া মতে মহিলাগৰাকীৰ গোপন অংগটো আঘাতৰ চিন স্পষ্ট আছিল মহিলাগৰাকীক সুলেখা দেৱী বুলি চিনাক্ত কৰা হৈছে এখন ফাৰ্মত কাম কৰি ঘৰলৈ ঘূৰি অহাৰ সময়ত তেওঁৰ ওপৰত এই আক্ৰমণ কৰা হৈছিল মহিলাগৰাকীৰ পৰিয়ালে ৫ গৰাকী লোকৰ ওপৰত অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা চলাইছে খবৰ অনুসৰি শনিবাৰে এই হত্যাকাণ্ডটো সংঘটিত হৈছিল প্ৰথমে মহিলাগৰাকীক প্ৰহাৰ কৰি হত্যা কৰিছিল তাৰ পাছতে তেওঁলোকে ছুৰীৰে চকু উলিয়াই জিভা কাটিছিল আৰু তাইৰ গোপনীয় অংগ বিকৃত কৰিছিল জানিব পৰা মতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বিহাৰৰ খাগৰিয়া জিলাত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডটো এনে বিকৃত মানসিকতাৰ লোকক বাৰু কি কৰা উচিত আপোনালোকৰ মতামত তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিল শেষলৈকে চোৱাৰ বাবে ধন্যবাদ